আপোনালোকৰ মৰম আৰু আশীৰ্বাদত নতুন এটা কামৰ শুভ আৰম্ভণি কৰিবলৈ আগবাঢ়িছো। পিছে আৰম্ভণি কেতিয়া কৰো দিন বাৰ গণি শেষে কৰিব পৰা নাই। হেল্ল' এভৰিৱান, মই নিশিতা। আপোনালোকে হয়তো জানেই যে মোৰ বিজনেছৰ প্ৰতিটো কামেই মই মা-দেউতাক প্ৰেছাৰ নিদি নিজৰ সামৰ্থ্যৰে সৰু সুৰাকৈ কৰি গৈ আছো। এয়া কিন্তু সম্ভৱ হৈছে কেৱল আপোনালোকৰ সঁহাৰিৰ বাবেহে। মই হোম বেকাৰীখন চলাই থকা প্ৰায় 2 বছৰে পাৰ হ'ল। যিহেতু আমাৰ ঘৰৰে দোকান ৰুমখিনিৰ ভাড়া দিয়া এটা ৰুম খালী হৈছে, সেইবাবে ভাবিলো মোৰ হোম বেকাৰীখন এখন সৰু বেকাৰী এণ্ড কেফেলৈ কনভাৰ্ট কৰো। বাকী এতিয়াও বহুতখিনি কাম আগবঢ়াবলৈকে আছে। মোৰ সৰু দোকানখন কেনেদৰে আৰম্ভ কৰো, মোৰ সৰু দোকানখন মই কেনেদৰে সজাওঁ, প্ৰতিটো ডিটেইলছেই মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু মোৰ নিজৰ সামৰ্থ্যৰে যিমানখিনি পাৰো এটা এটাকৈয়ে বস্তুখিনি লৈ আছো। ৰাইজ দেখিছেনে, ইমান গধুৰ অভেনটো মই অকলে দাঙি আনিছো। ডেলিভাৰী বয়জনে ৰাস্তাতে এৰি থৈ গ'ল। আৰু অতি সোনকালে মই আপোনালোকৰ আগত মোৰ দোকানখনৰ অপেনিঙৰ ডেটটো এনাউন্স কৰিম। এতিয়া আপোনালোকৰ পৰা মোক অকণমান ছাপোৰ্টৰ প্ৰয়োজন। আপোনালোকৰ নিজৰে ছোৱালী বুলি ভাবি মোক অকণমান মৰম আৰু আশীৰ্বাদ দিলে মই তাতেই সুখী হ'ম। বাৰু আজিলৈ এৰিছো দিয়ক, নতুন এটি ভিডিঅ'লৈ আকৌ আহি আছো। আজিলৈ বাই।